Hello guys, সকলোকে নমস্কাৰ জনাইছো আৰু এটা মই মেকআপৰ ভিডিঅ' দিছো দেই আপোনালোকলৈ এটো ৰিসেন্ট কৰিছিলো এটো এটা ধুনিয়া একচুয়ালি অনুষ্ঠান আছিল তাৰ কাৰণে ৰেডি কৰি আছিলো ৰিংকু বাগ মই ৰেডি কৰি আছিলো আৰু তাৰে অকমান আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছো হেয়াৰ ষ্টাইল কৰি আছিলো আৰু ৰিংকু বাৰ ঘৰতে মই মেকআপ কৰিছো আৰু দেখিছেনে ড্ৰেছিংখন ইমান বেছি ধুনিয়া গোটে মেকআপৰ বস্তুখিনি থবলৈ মানে ইমান ধুনিয়া মই এটা স্পেস পাইছো মানে বৰ ভাল লাগিছিল এনেকে মানে কাবাৰ যদি আছে মানে এনেকে ড্ৰেছিংৰ শৰ্ট মেকআপ স্পেস মানে বিৰাট ভাল লাগে ন দেখি এনেকে মেকআপৰ বস্তুখিনি সজাই থবলৈ ইমান ধুনিয়া লাগিছিল মোৰ মানে এনেকে বিৰাট ভাল লাগিছে মেকআপৰ বস্তুখিনি মই নিজে থৈ পেলাই বিৰাট ভাল পাইছো তাৰ পিছতে এয়া ৰিংকুবাৰ ঘৰৰ মই আগতে দেখুৱাইছিলো বাৰু ভিডিঅ'ত কেনেকে কি থৈছে ঘৰখনত একচুয়ালি জনজাতীয় গামোচাবোৰ থৈছে হেয়াৰ অকমান ভিডিঅ' কৰিছিলো সেইখিনি আপোনালোকলৈ আগবঢ়াইছো আগতেও এটা ভিডিঅ'ত মই দিছিলো যেহেতু এই ভিডিঅ'টোৰ লগতে এটো ইনক্লুড কৰিবলগীয়া হৈ আছে গতিকে সেইকাৰণে অকমান আকৌ মই আপোনালোকলৈ এই ভিডিঅ'টোৰ যোগে আগবঢ়াই দিছো দেখিছেনে ইমান ধুনিয়া ধুনিয়া গামোচাবোৰ আৰু মোৰ যে এনেকে থবলৈ বিৰাট মন আছে কেতিয়ানো পাৰিম জানো আৰু এনেকে ময়ো মানে থবলৈ বিৰাট আশা আছে দেই গতিকে ময়ো ভাবিছো মই চাগে এনেকে অকমান এনেকে জনজাতীয় গামোচাবোৰ এনেকে বাইন্ডিং কৰি থম আৰু এনেকে গতিকে আপোনালোকে কেনেকুৱা দেখি আছে মেকআপৰ লগতে মই মানে ঘৰটোৰ ভিডিঅ'টো একচুয়ালি মই আকৌ লগাই দিছো যেহেতু ইমান ধুনিয়াকৈ থোৱা আছে আৰু মই কোট মেকআপ কৰিবলৈ গৈছিলো হেতু আপোনালোকক দেখুৱাই দিছো যে ঘৰখন ইমান ধুনিয়া আৰু ইমান ধুনিয়াকৈ ইন্টেৰিয়ৰবোৰ কৰিছে একচুয়ালি বৰ ভাল লাগিলে সেইকাৰণে মই আগৰ ভিডিঅ'টোতো অলপ দিছিলো আৰু এটোটো অলপমান আপোনালোকলৈ আগবঢ়াই দিছো এনেকৈ একচুয়ালি ধুনিয়া ধুনিয়া ঘৰবোৰ দেখিলে সবৰে ভাল লাগে আৰু মোৰ যে বেছি ভাল লাগে নেকি নাজানো আৰু সেইকাৰণে মই খুব মানে ভিডিঅ'বোৰ দিয়ে থাকো আৰু এইজপা দেখিছানে জিজি প্ল্যান্ট ইমান ধুনিয়াকৈ ৰাখিছে দেখিয়ে ভাল লাগিছে মানে ইমান ধুনিয়াকৈ হৈছে গছজোপা গ্ৰোথটো বিৰাট ধুনিয়া হৈছে মানে জিজি প্ল্যান্টটো আৰু একচুয়ালি খুব ধুনিয়া পোহৰটোৰ কাৰণে বেছি ধুনিয়া হৈছে যেটো উইন্ডোজ খনৰ পৰা খুব ধুনিয়া এটা পোহৰ আহি থাকে মানে ড্ৰয়িং ৰুমটোলে সেইকাৰণে এটা প্লাস পইণ্ট আৰু ফুল ৰাখিবৰ কাৰণে বিৰাট ধুনিয়া ইনডোৰ প্ল্যান্টবোৰ ৰাখিবলৈ বিৰাট ধুনিয়া যেহেতু একদম ডাইৰেক্ট সানটো নপৰে আৰু ধুনিয়া এটা পোহৰ পৰি থাকে ইনডোৰ প্ল্যান্টবোৰ সদায় ডাইৰেক্ট সানত বেয়াই হয় গতিকে এনেকে ৰাখিলে বিৰাট ধুনিয়া আৰু কালাৰ সেউজিয়া কালাৰটো বিৰাট ধুনিয়া হৈ থাকে বেছি ৰ'দতো ফুল বেয়া হয় আৰু ৰ'দ নেপাল মানে পোহৰ নেপালেও বেয়া হয় গতিকে খুব ধুনিয়া এটা সেমি শেডত আছে আৰু ভিতৰলৈকে একদম পুৰা ধুনিয়া পোহৰ সোমাই যিমান ধুনিয়া গছ হলেও মানে একদম সতেজ হৈ থাকিব আৰু এইটো এটা ডাইনিং স্পেস আৰু তাৰ বেলকনি পা আহিয়ে এটা ডাইনিং স্পেস আৰু এটা বিশেষ বস্তু দেখিছেনে পৰ্দাখন একদম মুগাৰ দেখিছেনে মুগাৰ বনাইছে পৰ্দা ধৰিব পাৰিছে নাই বাৰু একদম মুগাৰ দেখিছেনে হয় নহয় মুগাৰ বাৰু নহয় মুগাৰ মানে আৰহিৰে বনোৱা আৰু মুগা ফুল চুল তুলা তেনেকে গছা ডিজাইনত আৰু ইমান ভাল লাগিছে পৰ্দাখন যে দেখি আৰু এয়া মোৰ মেকআপ হৈ গল এয়া আজি এংকৰিং কৰিব অনুষ্ঠানটোত এংকৰিংৰ কাৰণে মই ৰিংকুবাক ৰেডি কৰিছো আৰু হে এপাৰ্টমেন্টটো বিৰাটে ডাঙৰকৈ পাতিছে এপাৰ্টমেন্টৰ ফাংচন পাতিছে 3 দিনীয়াকৈ যেহেতু গাঁৱতে দেখিবলৈ পোৱা নাযায় ইমান আয়োজন কিন্তু এপাৰ্টমেন্টৰ মানুহে ইমান ধুনিয়াকৈ এপাৰ্টমেন্টৰ ভিতৰতে ফাংচন পাতিছে ইমান সিজিল আৰু ইমান মানে সিনচিয়াৰলি পাতিছে সবে মানে একদম ধুনিয়াকৈ কাপোৰ কানি সাজ পোছাক পিন্ধি খুব ধুনিয়াকৈ ৰেডি হৈছে আৰু সেই কাৰণে মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছো একচুয়ালি আৰু সেই ভিডিঅ'টোতে মোৰ লগৰ একচুয়ালি মই সেই এপাৰ্টমেন্টৰ কেনেকে লগত জড়িত হলো তাতে একচুয়ালি আমাৰ সতিয়াৰ সবেই চিনি পায় কল্যাণ মোৰ লগৰ কল্যাণ আছে আৰু বিদিশাও কল্যাণৰ ওয়াইফ গতিকে সিহঁতে মোক মানে তালে মেকআপৰ কাৰণে বিচাৰিছিলে গতিকে মই গৈছিলো আৰু কল্যাণও আছিল তেতিয়া তাতে তাক পাইছিলো কল্যাণ বুলি কওঁতে চাগে বহুতে গম পোৱা নাই বহুতে গম পাইছে এলবি ৰোডৰ কল্যাণ সবেই চিনি পাব গতিকে সিহঁতৰ নিমন্ত্ৰণ ক্ৰমে মই মেকআপ কৰিবলৈ গৈছিলো কল্যাণ আৰু বিদিশাৰ নিমন্ত্ৰণ ক্ৰমে মই মেকআপ কৰিবলৈ গৈছিলো আৰু থ্যাংক ইউ বিদিশা আৰু কল্যাণক থ্যাংক ইউ জনাইছো মোক মেকআপৰ কাৰণে বিচৰাৰ কাৰণে আৰু এয়া এংকৰিং কৰি আছে ৰিংকুবাই খুব ধুনিয়া দেখিছেনে ষ্টেজ ইমান ধুনিয়া বনাইছে খুব ধুনিয়া মানে পৰিবেশটো কৰিছে আৰু গোটেই ফ্যামিলি পুৰে পাতিছে ইমান ধুনিয়াকৈ অসমীয়া বা অসমীয়া নহলো অনা অসমীয়া খিনিও তাত যোগদান কৰিছে বিৰাট ধুনিয়াকৈ হেয়া বিদিশাই
ভিডিঅ' কৰিবলৈ নহ'ল তাই পতা নোলালে ভিডিঅ'বোৰত মোৰ তাই খুব দায়িত্ব মানে একদম পালন কৰি আছে আৰু খুব দায়িত্ব এয়া কল্যাণ অকণমান ওলাইছে সিজু কল্যাণ গতিকে সেয়া ভিডিঅ'ৰ যোগে আপোনালোকলৈ আগবঢ়াইছোঁ যে এপাৰ্টমেণ্টৰ ভিতৰতো ইমান ডাঙৰকৈ এখন মানে গোটেই ছ'চাইটিখনে ইমান ধুনীয়াকৈ এখন ফাংচন পাতিছে আৰু ইমান চিজিলে আৰু চব ডাঙৰ ডাঙৰ আৰ্টিষ্টকে মাতিছে আৰু সাংস্কৃতিক সন্ধ্যা অপেনিঙৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ মৃদুলা বাইদেউক মাতিছিলে আৰু মৃদুলা বাইদেৱে অপেনিং কৰিছিলে আৰু সেই এপাৰ্টমেণ্টটোতে কিন্তু চব থাকে দেই বিজু ফুকন বিজুদা আছিলে বিজুদাৰ ঘৰ সেই এপাৰ্টমেণ্ট তাতে আৰু ৰিজুদাহঁতো থাকে গতিকে গোটেই মানে ভাল ভাল ফেমিলিজবোৰ আছে আৰু তাতে গতিকে তেওঁলোকৰে আয়োজন এয়া ফাংচন পাতিছে বহাগৰ মানে গোটেই ছ'চাইটিখনে মিলি এপাৰ্টমেণ্টটোৰ গতিকে বিৰাট ভাল লাগিছে আৰু দেখিছেনে বিৰাট চিজিল শৃংখলা আৰু একচুৱেলি কাৰো মনত জেদ ভাৱ নাই মানে খুবেই খোলাকৈ পাতিছে ফাংচনখন দেখি ভাল লাগিছে চব খোলা মানে একদম চবেই নিজৰ উদ্যমেৰে লাগিছে বিৰাট ধুনীয়াকৈ কাৰো মনত জেদ কিবা কিবি বেয়া কিবা কিবি একো নাই সেইকাৰণে ফাংচনখনো ধুনীয়া হৈছে গতিকে এয়া এংকৰিং কৰিছে আৰু মই দুদিনেই মেকআপ কৰিছিলোঁ ৰিংকুবাক এদিন ৰিংকুবাই বিহু নাচিছিলে সেইটো মই আগতে দিছোঁ আৰু আজিৰ এইটো এংকৰিঙৰ মেকআপৰ ভিডিঅ' দিলোঁ আৰু ষ্টেজৰো আপোনালোকক কিছু অংশ মই ভিডিঅ' কৰি থৈছিলোঁ ষ্টেজত কি হৈ আছিলে তাৰ আগবঢ়াইছোঁ আপোনালোকলৈ এনেকৈ আৰু মানে এটা এপাৰ্টমেণ্টৰ ফাংচন পতা শুনিছে দেখিলে ভাল লাগে যিহেতু গাঁৱত পাতিছিলে মই প্ৰথম দেখিলোঁ ইমান ডাঙৰকৈ মানে ফ্লেটৰ ছ'চাইটি এখনে ফাংচন পতা মই প্ৰথম দেখিছোঁ ইমান ধুনীয়াকৈ মানে পাতিছে যে বিৰাট ভাল লাগিছে সেইকাৰণে আপোনালোকলৈ মই আগবঢ়ালোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় কথাখিনি শুনি কেনেকুৱা পাইছে মই কোৱা সেইখিনি মানে এই ভিডিঅ'টোৰ কাৰণেই ক'বলগীয়া হৈছে গতিকে আপোনালোকে কমেণ্টছ কৰি জনাব সেয়া মৃদুলা বাইদেৱে বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছে তেতিয়া আৰু বিৰাট ভাল লগা মানে আৰু এইখিনি মানুহক যেতিয়া বিচাৰিছে তেওঁলোকে গতিকে কিমান ডাঙৰকৈ পাতিছে ফাংচনখন মানে ভাবিলেই ভাল লগা আৰু গোটেই আৰ্টিষ্টখিনিকে মাতিছে মানে ছিংগাৰ 3 দিন বেলেগ বেলেগ তাৰপৰা তেনেকৈ বিশিষ্ট অতিথিসকলো বেলেগ বেলেগ 3 দিনত তেনেকুৱাকৈ কৰিছে আৰু খুব চিজিল শৃংখলাৰে কৰিছে ৰিংকুবাই ধুনীয়াকৈ এংকৰিং কৰিছে যিহেতু বৰ হুলস্থুলো হৈ আছিলে গতিকে এংকৰিংটো মই দিব নোৱাৰিলোঁ গতিকে মই ভইচ ডাবিঙেই দি দিছোঁ কাৰণ মৃদুলা বাইদেউহঁতৰ কথা ক'ব লাগিব যিহেতু সেইকাৰণে মই বাকীখিনি মিউট কৰি দি মই নিজে ভইচ ডাবিং দি আপোনালোকলৈ ভিডিঅ'টোত আগবঢ়াইছোঁ আৰু মৃদুলা বাইদেৱে তাত মোক পাইছে বিৰাট ভাল লাগিছে আৰু পিন্ধিলে কৈছে তুমি ইয়াত মোক মেকআপ কৰিবলৈ আহিলোঁ আৰু আপোনালোককো পালোঁ বৰ ভাল লাগিছে গতিকে সেয়া আৰু বিজুদাৰ ৱাইফো আছে তাতে ষ্টেজতে যাব দেখিব আপোনালোকে সেয়া আছে ক'লা কাপোৰ পিন্ধা এগৰাকী বিজুদাৰ ৱাইফ আমাৰ শ্ৰদ্ধাৰ বিজু ফুকন চবেই জানে তেখেতৰ ৱাইফ গতিকে এনেকৈ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ বহুত দিন দিমকৈ ভিডিঅ'টো দিবই পৰা নাছিলোঁ গতিকে আজি সুবিধা পাই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো নিশ্চয় কমেণ্টছ কৰি জনাব আৰু এখন মানে ছ'চাইটিয়ে এপাৰ্টমেণ্টৰ ছ'চাইটিয়ে এনেকৈ যে ফাংচন এখন পাতিছে সেইটো এটা ভাল লগা কথা সেইকাৰণে আপোনালোকলৈ মই ভিডিঅ'টো এনেকৈ প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে চাব ধুনীয়াকৈ আৰু ভাল লাগিলে ধুনীয়াকৈ কমেণ্টছ কৰিব এয়া মৃদুলা বাইদেৱে ধুনীয়াকৈ বন্তি জ্বলাইছে আৰু সাংস্কৃতিক সন্ধ্যা অপেনিং কৰিব মানে গতিকে বিৰাট ভাল লগা নহয়নে বাৰু সময়বোৰ আৰু মই তাত যিটো উপস্থিত আছিলোঁ দেখি বিৰাট ভাল লাগিছিলে মোৰ মৃদুলা বাইদেউ আমাৰ চতিয়াৰে তাত আৰু কল্যাণহঁতো চতিয়াৰে আছে ময়ো চতিয়াৰে গোট খাইছিলোঁ বিৰাট ভাল লাগিছিলে আমি চব মানে চতিয়াৰ আছিলোঁ মানে সৰহকৈ চতিয়াৰ মানুহ গতিকে সেইকাৰণে চব চতিয়াই লাগিছিলে আৰু তাত গৈ পেলাই যিহেতু কল্যাণহঁত মোৰ ভাল ফ্ৰেণ্ড গতিকে সিহঁতৰ লগত একো আফচোচ কৰিবলগীয়া নাছিলে বিৰাট ধুনীয়াকৈ ময়ো যেন চতিয়াতে আছোঁ তেনেকুৱা লাগিছিলে আৰু গতিকে এনেকুৱা এখন সমাজ পোৱাটো ডাঙৰ কথা গতিকে কল্যাণ আৰু বিদিশাক ধন্যবাদ জনাইছোঁ